ঘরে ঘরে ত্রিরঙ্গ পতাকা, हर घर तिरंगा, हर घर तिरंगा, ঘরে ঘরে ত্রিরঙ্গ পতাকা। পতাকা উত্তোলনৰ আগতে বন্তি প্ৰজ্বলন কৰা হ'ব আৰু বন্তি প্ৰজ্বলন কৰিব গড়সমূহৰ সভানেত্ৰী बोलो बोलो भारत माता की, भारत माता की, वंदे वंदे। জগত ঠাই বলি ঘরে ঘরে ত্রিরঙ্গ পতাকা, ঘরে ঘরে ত্রিরঙ্গ পতাকা। মানে এটা বিশেষ দিন। এইবাৰ আমাৰ ভাৰত চৰকাৰে এইবাৰ যিটো ৭৫ সংখ্যক স্বাধীনতা দিৱস বিশেষভাৱে পালন কৰিবলৈ লৈছে। গতিকে এইটো হৈছে আজাদী কা অমৃত মহোৎসৱ। গতিকে যিমান মানে আমাৰ দেশৰ অনুষ্ঠান আছে, শিক্ষানুষ্ঠান আছে, চৰকাৰী বেচৰকাৰী চবকে এইবিলাকৰ জড়িত কৰিছে। এইবাৰ আমাৰ আজি ওদালগুৰি এম ভি স্কুল আজি 13 তাৰিখটো আজি আমাৰ প্ৰভাত ফেৰী আছিলে। গতিকে আমি আজি প্ৰভাত ফেৰী অনুষ্ঠানটো কৰিলোঁ। আমাৰ ইয়াৰ পিছত আৰু আমি বিভিন্ন কাৰ্যসূচী আছে, ইয়াৰ চিত্ৰাংকন আছে, তাৰপিছত আকস্মিক বক্তৃতা, আমাৰ ডেন্স হ'ব, গীত মাত হ'ব, তাৰপিছত বিভিন্ন কাৰ্যসূচীৰে আমি আজি দিনটো পালন কৰিম। আমি 1টা বজালৈকে আমাৰ এইটো ৰুটিন দিয়া আছে। গতিকে আমি ইয়াৰ পিছত আমি বিভিন্ন কাৰ্যবিলাক আগবঢ়াই নিম।